আজিৰ ভিডিঅ'টো স্পেচিয়েলি প্ৰেগনেণ্ট ওমেনসকলৰ কাৰণে মই দুটামান আপোনালোকক প্ৰডাক্ট দেখাম এইকেইটা যে আপোনালোকৰ একদম প্ৰয়োজন হ'বই সেইকাৰণে ভালকৈ চাই লওক প্ৰথমটো হৈছে এইটো ব্ৰেষ্ট পাম্প যদিহে কিবা কাৰণত আপোনাৰ বেবীয়ে ব্ৰেষ্ট ফিডিং কৰিব নোৱাৰে তেনেহ'লে এই প্ৰডাক্টটোৱে বহুত হেল্প কৰিব আৰু পাছতো যদি কিবা বিশেষ কাৰণত আপুনি বেবীৰ পৰা অলপ দেৰি আঁতৰত যাব লগা হয় তেনেহ'লে এই প্ৰডাক্টটোৱে মানে হেল্প কৰিব আৰু নেক্সটটো হৈছে এই বেল্ট পাড এই বেল্ট পাড আপোনাক মেডিকেলত দিবই যেতিয়া ডেলিভাৰী হ'ব তাৰ পাছত দিবই কিন্তু যদি আপুনি নিজৰ ফালৰ পৰা লৈ যায় তেনেহ'লেতো মানে ভাল কথা কাৰণ মই নিয়া নাছিলোঁ আৰু তেওঁলোকে মোক এটা ডাঙৰ সাইজত দি দিছিলে কাৰণ তেওঁলোকৰ ওচৰত সৰু নাছিলে আৰু তেওঁলোকে এক্সেল দি দিছে এক্সেলটো মোৰ কাৰণে কেতিয়াও নহয় আৰু হেডাল মই এনেই গ'ল মানে মাৰিব নাপালোৱে আৰু থাৰ্ড প্ৰডাক্টটো মানে মোষ্ট ইম্পৰ্টেণ্ট আপোনালোক সবকে মানে এইটো প্ৰয়োজন হ'বই সেইকাৰণেতো এইটো লৈয়ে ৰাখিব এইটো হৈছে ব্ৰেষ্ট পেড এইটো যে আপোনালোকক ডেলিভাৰী আগৰ পৰাই প্ৰয়োজন হ'ব প্ৰেগনেঞ্চিৰ থাৰ্ড ট্ৰাইমেষ্টাৰ মানৰ পৰাই আপোনালোকক এইটো প্ৰয়োজন হ'ব কাৰণ তেতিয়াৰ পৰাই আপোনালোকক ব্ৰেষ্ট মিল্ক লিকেজ হোৱাৰ মানে দেখা যায় আৰু সেইটো যে বহুত আনকমফৰ্টেবল লাগে মই সেইটো ফেচ কৰিছোঁ সেইকাৰণে মই জনাত অলপ দেৰি হ'ল জানিছোঁ যেতিয়া আপোনালোককো জনাই দিছোঁ আৰু নেক্সটটো হৈছে এইটো মেটাৰনিটি পেড আৰু আমাৰ যিহেতু তেতিয়া ব্লিডিঙৰ প্ৰব্লেম হ'ব সেইকাৰণে আমি নৰ্মেলি যোনটো পেড ইউজ কৰোঁ সেইটো মানে ইমান ভাল নহ'ব চ' স্পেচিয়েলি এইটো মেটাৰনিটি পেড আছে আপোনালোকে এইটো আগতীয়াকৈ লৈ ৰাখিব পাৰে চ' ইম্পৰ্টেণ্ট প্ৰডাক্টকেইটা এইকেইটাই আছিলে আপোনালোকে যাক প্ৰয়োজন হৈ আছে তেওঁলোকক শ্বেয়াৰ কৰিব